मासबादनि जारिमिनारि महामुनि थानसालियाव बोसोरारि फोरबो खुंदों। फोरबोआव बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर' आरो मंगलदै लोकसभा बियाबनि एमपि दिलीप सयकियाया नुजाथि हैनानै बोर लायो। उदालगुरि जिल्लानि सानजा फारसे थानाय 500 बोसोर गोजाम मासबादनि जारिमिनारि महामुनि थानसालियाव बोसोरारि फोरबो फालिदों। सानथामनि मेहेरगोनां हाबाफारिजों खुंनाय बे बोसोरारि फोरबोनि दिनै जोबथा सान। दिनै फुंनिफ्रायनो उदालगुरि जिल्लानि दाब दाब जायगानिफ्राय नाम हान्जानि दिहा नाम टिअ नामजों महामुनि थानसालिया गोमखांदों। महामुनि फारसे सिबिनाय आरो जिउआरि आबहावाया समाजखौ हमथानानै लाखिनायनि गेजेरजों मोनसे बिदा फंबाय सोमोन्दोनि आबहावा सोरजिदों होननानै बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ बे फोरबोआव बाहागो लानानै बुङो। गुबुन फारसेथिं आसामनि जारिमिनारि थावनिफोरखौ समानै मासबादनि जारिमिनारि महामुनि थानसालिखौबो दावबायथिलिसिम लासैयै सोलायनायनि खाबु दं होननानै मंगलदै बियाबनि एमपि दिलीप सयकियाया बुङो। কেইবছৰমান আগৰ পৰাই মই শুনি আছিলোঁ যে ইয়াত বুদ্ধ পূৰ্ণিমাৰ সময়ত ভাল এটা উৎসৱ হয়, সকলো ৰাইজে আহে আৰু আমাৰ MCLA ডাঙৰীয়াই মোক এই প্ৰগ্ৰামটোৰ কথাটো জনাইছিলে। সেই হিচাপে আজি মই ইয়াত আহিছোঁ। সঁচাকৈ আমাৰ মাছবাদ অঞ্চলৰ অতিকৈ পুৰণি এটা মন্দিৰ হয় আৰু ইয়াত যিখিনি পূজা অৰ্চনা কৰাৰ লগতে এটা ভক্তি আৰু আমাৰ এই অঞ্চলৰ ৰাইজৰ মাজত এটা আধ্যাত্মিক সচেতনতাটো সদায় বচাই ৰাখিছে। গতিকে আমি সকলোৱে জানো যে সমাজখন আগুৱাই নিবৰ কাৰণে অলপ আধ্যাত্মিকতা ভক্তিভাৱ থাকিলেহে মানুহৰ পৰস্পৰৰ মাজত এটা মৰম স্নেহ আৰু বিশ্বাস সন্মানটো থাকে আৰু এটা সৎ পথেদি আগবাঢ়ি যাব পাৰে। গতিকে আজি ইয়াত আহি তেনেকুৱা এটা অনুভৱ হৈছে আৰু খুব ভাল লাগিছে। মই সেৱা জনাইছোঁ ভগৱানৰ ওচৰত বিটিআৰ অঞ্চলৰ ৰাইজক যাতে ভালে ৰাখে। এই নিৰ্বাচনত আমাৰ কোনো হিংসা নহ'ল, খুব ভাল পৰিৱেশত পাৰ হৈ গ'ল। ইয়াৰ কাৰণেও মই ভগৱানক ধন্যবাদ জনাইছোঁ আৰু লগতে মাছবাদ অঞ্চলৰ সকলো জাতি জনগোষ্ঠী সকলো শ্ৰেণীৰ ৰাইজক খুব ভালকৈ যাতে ৰাখে, কুশলে মংগলে ৰাখে, ইয়াৰ কাৰণে মই সেৱা জনাইছোঁ। বুদ্ধ পূৰ্ণিমাৰ এই শুভ মুহূৰ্তৰ লগত সংগতি ৰাখি প্ৰতি বছৰে মাছবাটৰ এই মহামুনি আশ্ৰমত বুদ্ধ পূৰ্ণিমা উৎসৱৰ লগত সংগতি ৰাখি ইয়াৰ আধ্যাত্মিক ধাৰ্মিক বিভিন্ন কাৰ্যসূচী আয়োজন হয়। মই আজি ইয়াত সেৱা আৰু অৰ্চনা আজি খুব মনৰ ভিতৰৰ পৰা আজি কৰিছোঁ। গতিকে সকলোকে যাতে সুখ শান্তি আৰু সমৃদ্ধিৰে ৰাখে বাবাই, তাকে প্ৰাৰ্থনা জনাইছোঁ। আৰু এই মহামুনি আশ্ৰম যিহেতু আজিৰ পৰা প্ৰায় 500 বছৰ আগত ইয়াত প্ৰতিষ্ঠা হৈছিল আৰু এই মহামুনি থানখনৰ আধ্যাত্মিক ধাৰ্মিক উৎকৰ্ষ সাধনৰ বাবে আগন্তুক দিনত আমি সকলোৱে চিন্তা কৰিব লাগিব, কাম কৰিব লাগিব। নিশ্চিতভাৱে এটা বৃহৎ এটা পৰ্যটনস্থলী হোৱাৰ আধ্যাত্মিক ধাৰ্মিক পৰ্যটনস্থলী হোৱাৰ সম্ভাৱনা আছে। গতিকে আমি সকলোৱে আজি কিছু সময় আগতে আমাৰ বিটিচি প্ৰধান ডাঙৰীয়াও আহি গৈছে, আমিও আহিছোঁ। গতিকে মই ভাবোঁ যে এই আধ্যাত্মিক যি স্থান, এই স্থানে আমাৰ সমাজত আমাৰ যি ধৰ্ম, আমাৰ যি সংস্কাৰ, আমাৰ যি সংস্কৃতি, আমাৰ যি সভ্যতা, ইয়াক জীয়াই ৰখাৰ বহুতখিনি অৱদান আগবঢ়াই আছে আৰু আগন্তুক দিনত আমি এই অনুষ্ঠানটোৰ আমি উজ্জ্বল কৰাৰ কাৰণে আমি সকলোকে লগ লাগি কাম কৰিম।